এটা কথা কৈছে কালিও যে বিটিআৰ চুক্তিখনৰ ক্ষেত্ৰত আপোনাৰ লগত একমত হৈ চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত যোনে যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব মোৰ দায়িত্ব বেলেগ এইটো কিবা নতুন কথা নাকি আগৰ পৰা না আগৰ পৰাই যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব চুক্তি ৰূপায়ণ কৰাটো দায়িত্ব নাই মানে আমাৰতো বিটিচি চুক্তিকাৰী হিচাপে আমি বিটিচি চুক্তিত কি আছে কি নাই এইটো ৰূপায়ণ কৰিম আমি আপুনি উপস্থিত আছিল স্যার পট স্যার আপনি যখন বাহন ললে বাহনৰ খুব চৰ্চাত বিষয় পৰিছে কি বাহন বহুত দামী চালে হ'ল না ঘৰত যাই পেলাই এইবিলাক এনে এইবিলাক মিছামিছি বাদ দে আমাৰ আজি শুভ দিন আজি বিৰাট ভাল শুভ দিন আজি ডিষ্ট্ৰিক্টত আমাৰ ভিক্টৰী চেলিব্ৰেশ্যন হ'ব সেইফালে দৰং উদ্ঘাটন হ'ব ভাল দিন আজি বিটিচিৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট গঠন হোৱাটো আজি তাৰিখত হৈছে চাৰিখন নতুন শুভ দিন স্যার আজি শুভ দিনত আপোনাৰ স্যার যেহেতুকে আপুনি UPPL দল আপোনাৰ বিৰোধী দল গতিকে 26ত কি হ'ব স্যার UPPL আজি শুভ দিনত আপুনি কি আশা কৰে শুভ দিনত এনেকুৱা অপজিশ্যনত কিবা বকি থকাটো লাভ নাই আমাৰ কথা হ'ল আমি কি কাম কৰিম ইয়াৰ কাৰণে আমি কাম কৰিম ওদালগুৰি জিলা হোৱাৰ যে ইতিহাস এইটো আমাৰ ত্ৰিদীপ কুমাৰ দৈমাৰী ডাঙৰীয়াই আমাৰ অধ্যক্ষ ডাঙৰীয়াই অলৰেডি তেখেতৰ ভাষণৰ জৰিয়তে কৈ গৈছে ইয়াৰ এটা ডাঙৰ ইতিহাস আছে যিকোনো জিলাবিলাক প্ৰশাসনিক সুযোগ সুবিধাৰ কাৰণে গঠন কৰা হয় for the convenience of ethnicity. কিন্তু ওদালগুৰি জিলাৰ বা আমাৰ বিটিচি অঞ্চলত 2003 চনত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্যন টাইগাৰৰ মাজত যি চুক্তি হৈছিলে এই চুক্তিৰ সময়ৰ সেয়া এটা সিদ্ধান্ত আছিলে যে এই বিটিচি অঞ্চলখন ভালদৰে উন্নয়ন কৰাৰ কাৰণে আৰু এই অঞ্চলৰ মানুহকে কৰ্তৃত্বটো দিয়াৰ কাৰণে ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীৰ দ্বাৰা এটা কাউন্সিল গঠন কৰা আৰু এই কাউন্সিল যিহেতু ডাঙৰ এলেকা আৰু বহুত বেছি জনসংখ্যা থকা ঠাই তাৰ কাৰণে এখন জিলাত তাক সামৰিব নোৱাৰে আগতে 6ষ্ঠ অনুসূচী হলে 6 শিডিউল হলে এটা বিশেষ কৰি 3টা জিলা বাক্সা চিৰাং আৰু ওদালগুৰি ইয়াৰ এটা অন্য ধৰণৰ ইতিহাস আছে বড়োসকলৰ অস্তিত্ব ৰক্ষাৰ নামৰ যিটো আন্দোলন চলিছিলে সেই আন্দোলনৰ সমাপ্তি নামত আছিলে কাৰ্বি আংলং এটা আছিলে ডিমা হাছাও তো এইটোৰ কাৰণে বিটিচিৰ ক্ষেত্ৰত বড়োলেণ্ড ক্ষেত্ৰত কি হৈ গ'ল এটা জিলাৰ দ্বাৰা এইটো পৰিচালনা কৰাটো সম্ভৱ নহয় আৰু তাৰ কাৰণে কোকৰাঝাৰ ফুল প্লেজেড এটা ডিষ্ট্ৰিক্ট আছিলে পুৰাণা বিটিচি এলেকাৰ ভিতৰত বাকি কোনো নাছিলে মাত্ৰ ওদালগুৰি সাব ডিভিজন আছিলে আৰু সেইটোৰ কাৰণে চৰকাৰে তেতিয়া আন্দোলনকাৰী পক্ষৰ লগত আলোচনা কৰিবলৈ সিদ্ধান্ত লৈছিল যে কোকৰাঝাৰৰ লগতে আৰু নতুনকৈ 4টা জিলা গঠন আৰু সেই হিচাপে বলিদাত আহি ভাল লাগিছে এই গোটেই জিলা গঠনৰ কাম মই নিজে কৰিছিলোঁ তেতিয়া বড়ো আন্দোলনকাৰী ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত থাকি পালে ইয়াৰ আলোচনা মই আছিলোঁ আৰু এই আলোচনাৰ প্ৰতি বড়ো চুক্তি হোৱাৰ পিছত চিৰাং বাক্সা আৰু ওদালগুৰি জিলা গঠন কৰা হৈ গ'ল সেই হিচাপে ওদালগুৰি আমাৰ অকল মহকুমা আছিলে আৰু সেই মহকুমাৰ পৰা আজি পূৰ্ণাংগ জিলা হৈ গ'ল আৰু মই আজি নিজকে সৌভাগ্য মানিছোঁ ইয়াতো মই যি ধৰণৰ ড্ৰাফ্ট দিছোঁ সেইটোকে চৰকাৰে নটিফিকেশ্যন কৰি দি দিছে 4টা জিলাতো পিপি বাৰ্মা ডাঙৰীয়া আছিলে তেতিয়া মানে WPD মানে আপোনাৰ কি কয় প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিলে তেখেতে বড়ো আন্দোলনৰ সময়ত আলোচনাত আমি একেলগে দাদা ভাই আছিলে মই বিধায়ক আছিলোঁ দুইটা কাম কাজ মই নিজে কৰিছিলোঁ ইভেন সেই জিলা গঠন কৰাত কোনটো এলেকা ওদালগুৰিত যাব কোনটো এলেকা বাক্সাত যাব এই গতিটো মই কৰি দিব লগা হৈছিল
কাৰণ কোনেও তাত সোমাব নোখোজে যে এৰিয়া ঠিক কৰাৰ আৰু সেই এৰিয়াবিলাক মই নিজে কৰিছিলোঁ এতিয়াৰ নটিফিকেশ্যনৰ গতেই 2001 পৰা 2006 মই বিধায়ক 2003 চুক্তি কিন্তু মই 99ৰ পৰাই বড়ো মানে চুক্তিৰ আলোচনাত মই নিজে জড়িত আছিলোঁ তো এই জিলাখন হোৱাৰ পিছত আমাৰ আজিৰ আগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত আমি এই জিলাখন পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত আমি কিছু কৌশল ল'বলগীয়া হৈছিলোঁ কাৰণ একেবাৰতে 3টা জিলাৰ বিষয়া কৰ্মচাৰী নিযুক্তি দিয়া আৰু গোটেইটো জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ অফিচৰ